assam ইউটিউব চেনেলটোলৈ আৰু আজি SCERTৰ যি D.el.edৰ PNT টেষ্টসমূহ হৈ গৈছে তাৰে আজিৰ প্ৰশ্ন পেপাৰখন আপোনালোকৰ বাবে লৈ আহিছোঁ। তাতেনো প্ৰশ্ন কি আহিছিল আপোনালোকৰ বহুতৰে জানিবৰ ইচ্ছা আছে আৰু যিসকলে পৰীক্ষাটো দি আহিল তেওঁলোকেনো কিমান নম্বৰ পাব 100 নম্বৰৰ ভিতৰত জানিব ইচ্ছা আছে। তাৰে কেইটামান প্ৰশ্ন উত্তৰ আজি লৈ আহিছোঁ। চ' আপোনালোকে সেইখিনি চাই লওক আৰু কোনোবা যদি ইউটিউব চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। চ' মই পোৱা আজি প্ৰথম প্ৰশ্নটো হৈছে ইণ্ডিকা কোনে লিখিছিল ইণ্ডিকা নামৰ গ্ৰন্থখন আৰু ইয়াৰে উত্তৰটো আছিল মেগাস্থিনিছ। দ্বিতীয় কুৱেশ্যন 2024 চনৰ G20 সন্মিলন কোন দেশত আয়োজিত কৰা হ'ব আৰু ইয়াৰে আয়োজিত কৰা দেশখন হ'ব ব্ৰাজিল। pH লেভেল কিমানৰ পৰা কিমানলৈকে থাকে pHৰ লেভেলৰ মাত্ৰাটো সুধিছে আৰু এইটো হৈছে 0ৰ পৰা 14লৈকে। তাৰ পাছৰ প্ৰশ্নটো সুধিছে নৰ্থ ইষ্ট কাউন্সিলৰ মুখ্য কাৰ্যালয় ক'ত আছে বা ক'ত অৱস্থিত আৰু ইয়াৰে শুদ্ধ উত্তৰটো আছিল আপোনাৰ শ্বিলঙৰ মেঘালয়ৰ ৰাজধানী। আৰু এইখিনি মই প্ৰশ্ন উত্তৰ পেজ আছাম নলেজ চেণ্টাৰৰ পৰা কালেক্ট কৰিছোঁ। চ' তাৰ পাছৰ প্ৰশ্নটো আহিছিল ভৌমবংশ কোনে প্ৰতিষ্ঠা কৰিছিল কোনে নৰকাসুৰে। নেক্সট কুৱেশ্যনটোত সুধিছিল আপোনাৰ আহোম আৰু মোগলৰ মাজত শেষ ৰণখন ক'ত আৰু কেতিয়া হৈছিল আৰু শেষ ৰণখনৰ নাম আছিল ইটাখুলি ৰণ আৰু হৈছিল 1682 চনত। নেক্সট কুৱেশ্যনটো তলৰ কোনটো গ্ৰহৰ উপগ্ৰহ নাই বুধ বা মাৰ্কিউৰী গ্ৰহৰ উপগ্ৰহ নাই। তাৰ পাছৰ প্ৰশ্নটো আমাৰ পৃথিৱীখনৰ আনুমানিক বয়স কিমান। পৃথিৱীখনৰ আনুমানিক বয়সটো হৈছে 4500 কোটি বছৰ। সন্ধি ওপৰত কুৱেশ্যন এটা আহিছিল সন্ধি ভাঙা হিমালয়ৰ সন্ধি সুধিছিল তাৰে হ'ব হিম যোগ আলয় সমান হিমালয়। পাছৰ প্ৰশ্নটো আহিছিল আপোনাৰ ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি প্ৰেছিডেণ্ট কোন আছিল। প্ৰথম মহিলা ৰাষ্ট্ৰপতি আছিল কোন প্ৰতিভা দেৱী সিং পাটিল আৰু দ্বিতীয়গৰাকী মহিলা হৈছে এতিয়া কোন আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যনটোত সুধিছিল পৃথিৱীৰ আটাইতকৈ দীঘল ৰিভাৰ ক্ৰুইজ গংগা বিলাসে প্ৰথম ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল আৰু ইয়াৰ উত্তৰটো হ'ব বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ। নেক্সট কুৱেশ্যনটো লিথিয়াম ট্ৰায়েংগুলে কোনকেইখন দেশক সংযোগ কৰিছে আৰু ইয়াৰ উত্তৰ হ'ব আৰ্জেণ্টিনা বলিভিয়া আৰু চিলি। নেক্সট কুৱেশ্যন কোনটো সংশোধনীৰ দ্বাৰা সংবিধানত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংযোগ কৰা হৈছিল আৰু ইয়াৰ সংশোধনী আছিল 42 নং সংশোধনী। নেক্সট কুৱেশ্যনটো নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনখন পাহাৰত অৱস্থিত আৰু ইয়াৰে উত্তৰটো আছিল চিত্ৰাচল পাহাৰ। তাৰ পাছৰ প্ৰশ্নটো SI ইউনিট অফ ফ'ৰ্চ SI ইউনিট অফ ফ'ৰ্চৰ একক কি সুধিছে আৰু ইয়াৰে হ'ব নিউটন। নেক্সট কুৱেশ্যনটো সুধিছিল বায়ুত থকা জলীয় বাষ্প জোখা যন্ত্ৰটোৰ নাম কি আৰু সেইটো যন্ত্ৰটোৰ নাম হৈছে হাইগ্ৰমিটাৰ। পাছৰ প্ৰশ্নটো আহিছিল আপোনাৰ যি বস্তুৰ ভৰ আৰু ওজন দুয়োটা থাকে তাক কি বোলে সেইটোক বোলে আপোনাৰ কি পদাৰ্থ। নেক্সট কুৱেশ্যন সেন্দুৰৰ লগত ইয়া শব্দটো যোগ কৰিলে কি শব্দ হয় সেন্দুৰ যোগ ইয়া অৰ্থাৎ সেন্দুৰীয়া। নেক্সট কুৱেশ্যনটো ডিঙিৰ পাছফালৰ অংশটোক কি বুলি কোৱা হয় আৰু ইয়াৰে উত্তৰটো হ'ব গলধন। পাছৰ প্ৰশ্নটো তেজৰে কমলাপতি বৰগীতটি কোনে লিখিছিল বা কোনে ৰচনা কৰিছিল আৰু এয়া হৈছে মাধৱদেৱে। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল ইয়াণ্ডাবু সন্ধি হৈছিল আপোনালোকৰ ইংৰাজ আৰু মানসকলৰ মাজত। চ' মই যিকেইটা আজি প্ৰশ্ন উত্তৰ পালোঁ আপোনালোকক গোটেইকেইটা দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এইকেইটা প্ৰশ্ন উত্তৰৰ ভিতৰত আপোনালোকৰ কেইটা শুদ্ধ হৈছে কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' আৰু বাকীকেইটা প্ৰশ্ন মই আনিম পিছত যেতিয়া কোনোবাই মোক কমেণ্টত ক'ব বা ফেচবুক পেজত মোৰ গৈ আপোনালোকে ক'ব যে এইটো প্ৰশ্ন আহিছিল তেনেহ'লে মই ভিডিঅ' বনাই আপোনালোকক দিম। চ' এনেধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।